গাইজ বিদিশ ব্লগ চেনেলটিৰ কিছুমান টেকনিকেল প্ৰব্লেমৰ বাবে ভিডিঅ'টো আপলোড কৰাত অলপ পলম হ'ল যদিও ভিডিঅ'টো চাওঁ গাইজ সুন্দৰ হৈছে। বুলবুল কিহৰ পৰা ইয়াত পৰে কওঁতে মানে আমি এতিয়া পানী আছে নে নাই? Hey guys, welcome back to my YouTube channel বিদিশ ব্লগ। গাইজ মানে আজি ভিডিঅ'টো হ'ল শিৱ বাবাৰ ওপৰত, ভোলে বাবাৰ ওপৰত। আজি মহাশিৱৰাত্ৰি আৰু এই মহাশিৱৰাত্ৰিটো সমূহ পৃথিৱীবাসী বুলি নহয়, একচুৱেলি আমাৰ হিন্দু ধৰ্মীয় মানুহে শিৱৰাত্ৰিটো সুন্দৰকৈ পালন কৰে। আৰু আমাৰ ইয়াত আমাৰ চুবুৰীত বা আমাৰ ওচৰে পাঁজৰে শিৱৰাত্ৰিটো কেনেকৈ পালন কৰে আপোনালোকক দেখুৱাই আছোঁ। আৰু আমাৰ ঘৰৰ সন্মুখত এডাল বেলগছ আছে আৰু তাত মানে আমাৰ চুবুৰীৰ ডেকাবোৰে তাত আমি শিৱ বাবাক পূজা কৰোঁ। আৰু এতিয়া আমি তাত চাফা কৰি আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। মই এই পানীৰ বটল লৈ যাই আছোঁ তালৈ, চাই থাকক। গাইজ সেইটো দেখিছেনে মন্দিৰটো? সেই মন্দিৰটোৰ পিছফালে এডাল বেলগছ আছে আৰু সেই বেলগছডালৰ তলতে আমি পূজা কৰিম। আপোনালোকক দেখুৱাই আছোঁ তালৈ গৈ, চাই থাকক দিয়ক। গাইজ এইডালে হ'ল বেলগছ যিডালত আমি পূজা কৰোঁ। আৰু ৱালখনৰ পিছফালে আমাৰ কাম চলি আছে, এইফালে কাম চলি আছে। ইয়াত আলোচনা চলি আছে শিৱৰাত্ৰিৰ। আজি এই মালিয়া শিৱৰাত্ৰি কি হ'ব? ভাল হ'ব গজা যা গজা লৈ আমাৰ মানে গজা আনিব। আৰু যিহেতু আজি আমাৰ উপবাস আছে, আমি বেলেগ বস্তু নাখাওঁ, তো মিঠাই চিঠাই খাওঁ আৰু। এই মালিয়া গাইজ এনেকুৱা বিতৰ্ক চলিয়ে থাকে আৰু আমাৰ ইয়াত। তো গাইজ এতিয়া আমি বেলডাল সুন্দৰকৈ চাফা কৰিলোঁ। বেলৰ এইবোৰ বহুত জংঘল হৈছিল, এতিয়া সকলোৱে মিলি আমি চাফা কৰিলোঁ আৰু ৰাতি পূজা কৰিম। আৰু এই পূজাখন কিহৰ কাৰণে হ'ল মালিয়া কৈ দিয়ে অলপ। মানে যেতিয়া আমি ইয়াত সৰুতে অলপ সৰু থাকোঁতে আজি 2-3 বছৰ আগত আৰু যেতিয়া বল খেলি আছিলোঁ, তো বুলবুল কিহৰ পৰা ইয়াত পৰে কওঁতে মানে আমি বলটো লৈ গুচি যাওঁ, কিন্তু বেলৰ ফুল যেতিয়া সৰু হৈছিল আমি দেখা নাছিলোঁ। তাৰপিছত লাহে লাহে ডাঙৰ হ'ল বেলডাল। তাৰপিছত আমাৰ ভালকৈ চকু পৰিলে যে আমি ইয়াত পূজা এখন পাতিম, নিজে হোৱা। তো আমি সেনেকৈ ইয়াত আজি 3 বছৰ ৰানিং হ'ব এইটো। তো সেনেকৈ আমি পূজা পাতোঁ। গোটেইবোৰ যিবোৰ আমাৰ ল'ৰা আছে চুবুৰীৰ সকলোৱে কিবা কিবি নিজৰ মন খুচি মতে কিবা দিয়ে। সেনেকৈ সকলোৱে মানে দি পিনে আমি ৰাতি পূজাখন ধুনীয়াকৈ পাতোঁ। সেনেকৈ চলি আছোঁ আৰু এনেকৈ আগলৈও পাতি থাকিম আৰু আমি সেইটোৱে বম বম ভলি। আৰু এইডালে বেলগছ, ইয়াত বাবা সঁচাই আছে, আমি মাজে মাজে ফেটি সাপ দেখি থাকোঁ। গাইজ এইটো হ'ল আমাৰ সভাঘৰ আৰু ইয়াৰ ভিতৰত এটা মটৰ আছে, এইটো দমকল। আৰু এই পাইপ লাইনৰ কানেকশ্যনৰ মানে টেংকিত উঠে আৰু টেংকিৰ পৰা আমি ইয়াত বহুত ধূলা আছে বেলডালৰ তলত, আমি পানী দিম। আৰু সি ওপৰত উঠিছে, পানী উঠিছে নে চাই আছোঁ, পানী উঠিছে আমি চাই আছোঁ। আজি আমি চাফা কৰি আছোঁ তাৰ গোটাই। এতিয়া পানী আছে নে নাই? তই হেঁচি লাভ নাই। অঁ ইয়াৰ আজি জন্মদিন হয়। খানা হ'ব না কালি পৰদিনা মানে, আজিতো নহ'বই। আৰু এতিয়া নুমিয়া কাম নাই। গাইজ বহুত অপেক্ষাৰ ফলত টেংকিত পানী জমা হ'ল আৰু এয়া পানী দি আছে চলমানে কাপোৰে হাঁহি আছা। এয়া পানী দি আছে, এয়া সুন্দৰকৈ পানী দি আছে। গাল গাল ধুই দি আফেলে বাচাটো যদি আঙুলি চাঙুলি সোমাই দি পাইপৰ ভিতৰত, তেতিয়া ওপৰত যাব। তো গাইজ এতিয়া বেলডাল সুন্দৰকৈ গা ধুৱাই দিলে ৰাতি পূজা হ'ব।
তো গাইজ তাত কাম বন কৰি ঘৰত আহি আকৌ গা পা ধুই আকৌ ওলালোঁ। মানে আমাৰ ওচৰত এটা মন্দিৰ আছে, মানে আমাৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰমান দূৰত এটা মন্দিৰ আছে। এই অঞ্চলটোৰ অলপ ফেমাছ মন্দিৰ শিৱ বাবাৰ হৰগৌৰী মন্দিৰ। তাত যাওঁ, আজি যিহেতু শিৱৰাত্ৰি বহুত মানুহ হ'ব, তো আমিও যাওঁ, সেৱা ভাগ কৰোঁ আৰু আপোনালোকক মন্দিৰৰ পৰিৱেশটো দেখুৱাওঁ। চাই থাকিব গাইজ, দিয়ক। তো গাইজ আহি পাই গ'লোঁ এতিয়া হৰগৌৰী মন্দিৰ। এয়া চাওক, ভোলে বাবাক চিন্তি এতিয়া চাই থাকক, দিয়ক। हरे हरे शंभु 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 महादेवा शंभु 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 महादेव हरे शंभु 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 महादेवा शंभु 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 महादेव हरे शंभु 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 महादेवा शंभु 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 महादेव कर्पूर गौरम करुणावतारम संसार सारम भुजगेन्द्रहारम सदा वसंतम हृदयारविंदे भवं भवानी सहितं नमामि कर्पूर गौरम करुणावतारम संसार सारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि हरे शंभु 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 महादेवा গাইজ বাবাক সেৱা পূজা অৰ্চনা কৰাৰ পিছত এয়া মন্দিৰৰ পিছফালে সমূহ ভক্তবান ৰাইজৰ বাবে পায়স চাহ তাহৰ ব্যৱস্থা কৰা হৈছে সৰুকৈ। আৰু ইয়াতে ময়ো চাহ তাহ পায়স চায়স খাই এতিয়া যায়ে থাকোঁ, দিয়ক। তো গাইজ এতিয়া আমি হৰগৌৰী মন্দিৰত আহি শিৱ বাবাক পূজা কৰিলোঁ আৰু আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱালোঁ। বহুত মানুহ হৈছে গাইজ, বহুত ভিৰ। আৰু এতিয়া আমি ইয়াৰ পৰাই আমাৰ চুবুৰীয়া ৰাইজে য'ত শিৱ বাবাক পূজা কৰিব তালৈ গৈ আপোনালোকক তাৰ পৰিৱেশ দেখুৱাই আছোঁ, চাই থাকিব গাইজ ভিডিঅ'টো। এতিয়া আহিলোঁ চুবুৰীৰ আমাৰ মেইন পূজাখনত। মানে ইয়াতে চুবুৰীয়াবাসীয়ে শিৱ বাবাক সুন্দৰকৈ পূজা অৰ্চনা কৰে এইটো মন্দিৰতে। একচুৱেলি মন্দিৰটোতকৈ বেছি প্ৰমাণ আছে আহঁত গছজোপাৰ। মন্দিৰটোতো ইদিনাখনে বনাইছে, বেছি দিন হোৱাই নাই। নতুনকৈ টাইলছ লগাইছে আৰু ৰঙে কৰা নাই, চাওক। কিন্তু আহঁত গছজোপা বহুত পুৰণি, বহুত মানে ইমানেই পুৰণি যে মানে আমাৰ চুবুৰীৰ যিবিলাক বয়সস্থ আছে সিহঁতক যদি সোধোঁ, সিহঁতে কয় সিহঁতৰ বোলে আটা ককাহঁতৰ দিনৰে বোলে গছ, আৰু কোনে পুতিছিল মানে প্ৰপাৰ সঠিক নলেজ কাৰো নাই। তো বহুত পুৰণি গছ আৰু। তো তেতিয়াৰ পৰাই শিৱ বাবাক পূজা অৰ্চনা কৰি আহিছে এইডাল গছৰ তলতে। এতিয়া মন্দিৰো হ'ল, আৰু কিবা হ'ব, আৰু ডেভেলপ হ'ব। বাবাৰ বস্তু বাবাই ডেভেলপ কৰি লৈ যাই থাকিব। আৰু ৰাতি চুবুৰীয়া ৰাইজে ইয়াত পূজা কৰিব আৰু ইয়াত ভোগ চোগ খুৱাব। আৰু এতিয়া ৰাতি লগ পাই আছোঁ, দিয়ক গাইছ। গাইছ ইয়াত আমি চাকি তাকি লগাই ঠগি বৰাই দিলোঁ আৰু ইয়াত সেৱা কৰি আছে। আৰু সেইফালে আমাৰ প্ৰসাদ বনাই আছে। ইয়াত আমাৰ প্ৰসাদ বনাব। গাইছ আৰু ইয়াত আমাৰ প্ৰসাদ বনাই আছে। ইয়াত আমাৰ জুই ফুকাই আছে। এয়া জুই উঠি গ'ল আৰু ইয়াত আমাৰ প্ৰসাদ বনাব, চাই থাকিব। অলপ ফেল হ'ব নেকি মানে ভাঙব ন কি খাবি যেনেকা হাঁহ মুঠত ভাং খাম পালো আধা খাওয়া এতিয়া আধা নাই এতিয়া ভাং খাব
চিঙিৰা খাবি নেকি ই চিঙিৰাহে খাই মেট্ৰিক কেণ্ডিডেট ভাং খাব বহি আছে তো গাইছ এতিয়া আমাৰ ইয়াত পূজা কৰা হ'ল আৰু এতিয়া আমাৰ চুবুৰীৰ মেইন যিটো মন্দিৰ আছে তাত সকলো ৰাইজে পূজা কৰে শিৱ বাবাক আৰু এতিয়া আমি তালৈ গৈ আছোঁ এতিয়া চাই থাকিব দিয়ক গাইছ এতিয়া আমি আহি পালোঁ আমাৰ চুবুৰীৰ মেইন পূজাখনত কিন্তু আমাৰ অহাত পলম হৈ গ'ল সেইখন পূজাত থাকোঁতে ইয়াত মানে ভোগ খাবই হ'ল আৰু প্ৰায় 10টা বাজি গ'ল ইয়াত মানে সোনকালেই হয় তো ভোগ চোগ খাই ঘৰলৈ গৈ থাকোঁ আৰু দিয়ক তো গাইজ সকলোকে গুড মৰ্ণিং আৰু যোৱাকালি শিৱৰাত্ৰিৰ দিনটোত আমি কেনেকৈ কি উদযাপন কৰিলোঁ ভালকৈ নহ'লেও থুলমূলকৈ হ'লেও এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক দেখুৱালোঁ আৰু যোৱাকালি ৰাতি ভোগ চোগ খাই আহি ঘৰত শুই গ'লোঁ ভিডিঅ'টো শেষে কৰা নহ'ল তো এতিয়া ৰাতিপুৱা প্ৰায় 9টা মানে বাজিল উঠাত অলপ দেৰি হ'ল তো এই শিৱৰাত্ৰিৰ ভিডিঅ'টো এইখিনিয়ে আছিল গাইজ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি এজন অসমীয়াৰ পৰিচয় দিব নিজৰ বুলি দিয়ক গাইজ বাই